লাই কৰিম মানে ভাবিছিলোঁ আৰু মনতে তাৰপিছত গুড মৰ্ণিং এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ ইনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত দিন ডেইলি ভ্লগ দিব পৰা নাই চ' আজি ভাবিলোঁ ছানডে হয় আজি মই আপোনালোকক ডেইলি ভ্লগ দিওঁ আৰু মই কি কি কৰিম সেই সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব চ' ডেইলি যেনেকৈ মোৰ মৰ্ণিং স্কেডিউলটো ষ্টাৰ্ট হয় হাজবেণ্ডৰ লগত কথা পাতি আজিও ফাৰ্ষ্ট কথা পাতি ল'লোঁ তাৰপাছত আৰু লাহে লাহে দিনটো ষ্টাৰ্টিং হয় মোৰ এয়া আজি শুই উঠাৰ পৰা সোনকালে গাটো ধুই আহোঁ তাৰপাছতে যি কাম আছে দিনটো কৰিম আৰু এতিয়া স্কিন কেয়াৰ কৰি লওঁ মোৰ মৰ্ণিং স্কিন কেয়াৰ এয়া হৈছে মোৰ স্কিন কেয়াৰ টাইম আৰু মই দিনটোত এবাৰেই স্কিন কেয়াৰ কৰোঁ মৰ্ণিং শুই উঠি আকৌ মই আৰু দিনততো কৰিব বাৰু টাইম নাপাওঁৱে অফিচ গুচি যাওঁ আৰু ৰাতিলেও মই আহি পেলাই আকৌ শোৱাৰ আগে আগে কেতিয়াবা যদি মোৰ মন যায় মই কেতিয়াবা কৰোঁ কিন্তু ডেইলি মই নাইট স্কিন কেয়াৰ নকৰোঁ দিনটোত মই এবাৰেই কৰি লওঁ আগতে কৰিছিলোঁ আজিকালি একদম টাইম নাপাওঁ আৰু পিছত ৰাতিলৈ এলাহ লাগে সেইকাৰণে মই নকৰোঁ আৰু আচলতে সঁচা কথা ক'ব গ'লে আগতে মই মোৰ মুখত একোৱেই নলগাওঁ জাষ্ট এল'ভেৰা জেল লগাওঁ যিসকলে জানে তেওঁলোকে অলৰেডি কথাটো গম পায় কিন্তু মই বিয়াৰ আগত মানে আজিৰ পৰা এবছৰৰ আগতহে মানে স্কিন কেয়াৰ কৰিম বুলি ভাবিলোঁ মানে এনেও বিয়া বুলি ক'লে আৰু ব্ৰাইডজনী এনেও আৰু অকণমান স্কিন হওক হেয়াৰ হওক কেয়াৰ লয় ন ময়ো ভাবিলোঁ আৰু মই মানে এনেই বোলো কৰি চাওঁচোন কেনেকুৱানো হয় স্কিনটো চাওঁ পিছে কৰি পেলাই সেয়াই প্ৰফিটটো কিন্তু পাইছোঁ দেই মানে কিয় ভাল হৈছে কাৰণ আগতে মোৰ অকণমান স্কিনটো ড্ৰাই আছিলে এতিয়া সেই ড্ৰাইনেছটো একেবাৰে নাইকিয়া হৈ গ'ল আৰু মই ডট&কিৰ প্ৰডাক্টখিনি ইউজ কৰি আছোঁ যিখিনি মই আজি 1.5 বছৰমান হ'ল ইউজ কৰি আছোঁ বহুত মানে ভাল মই ইয়াৰ ৰিজাল্ট পাইছোঁ আপোনালোকৰ যিসকলৰ স্কিনটো ড্ৰাই হয় তেওঁলোকে ডট&কি ব্যৱহাৰ কৰিব পাৰে বহুত বেছি ভাল ৰিজাল্ট পাব আপোনালোকে আৰু এইফালে মই সদায় বডি লোশ্যনটোও লগাওঁ যিমান গৰম হওক মই বডি লোশ্যন লগাবলৈ নেৰোঁ চ' এয়া স্কিন কেয়াৰ মই কৰি ল'লোঁ এতিয়া বাকী কামখিনিও কৰিম মোৰ স্কিন কেয়াৰ পাৰ্ট স্কিন হেয়াৰ বডি চব আছে ইয়াতে এয়া চাহকাপ খাই লওঁ বুলি আহিলোঁ ফাৰ্ষ্ট চাহকাপ খাই ল'ম আৰু তাৰ পাছত আৰু গোটেই দিনটোৰ কাৰণে মই চাহ নাখাওঁ দিনতো বাৰু চাহ নাখাওঁ এই অফিচত খাওঁ ঘৰত মই চাহ একদম কমেই খাওঁ আগতেতো একেবাৰে নাখাওঁ এতিয়া মৰ্ণিং একাপ আৰু ইভিনিং একাপ খাওঁ এয়া মই আৰু শাহুমা আৰু আমাৰ ঘৰৰ ওচৰত দিশা আহি আছেহি চ' আমি একেলগে ৰাতিপুৱা এয়া আমি চাহকাপ খাই ল'লোঁ গোটেইকেইজনীয়ে মিলি তাৰপাছত চাহ খাই ৰ'বলৈ নাই আৰু লগালগ আকৌ ব্ৰেকফাষ্টটো কৰি লৈছোঁ ব্ৰেকফাষ্ট কৰি মেলি আজৰি এতিয়া যাওঁ ঘৰৰ 2-এটা কাম কৰি লওঁ তাৰপাছত আকৌ মই মোৰ চাদৰ মেখেলাত লাগিম এয়া মই আৰু দিশাই ভাবিলোঁ ঘৰটো অকণমান চফা কৰি লওঁ আৰু পিছে ডেইলি যিমান চফা কৰিলেও ধূলি মানে হ'বই মানে ক'ৰ পৰা ধূলি আহে মানে ইমান আমি পাত্তাই নাপাওঁ এয়া তাইক কৈছোঁ কাপোৰখন লৈ আহি পেলাই এইখিনি মানে মুচিব লাগে আৰু গ্লাছটো একচুৱেলি কলিন দি পেলাই চফা কৰোঁ যদিও ইমান ভালকৈ চাফাই নহয় আপোনালোকে জানে নেকি বাৰু গ্লাছত কি ইউজ কৰিলে পূৰা ক্লিন হয় কলিনটো দি পেলাই ইউজ কৰোঁ কিন্তু তথাপিও মানে ইমান ভালকৈ চাফা নহয় চ' এয়া মই মানে ডেইলি কৰাৰ নিচিনাই ডেইলি মই চফা কৰোঁৱেই টাইম পালে যদি অফিচ থাকে তেতিয়া মই দেওবাৰে চফা কৰোঁ আৰু অফিচ থাকিলে মানে মৰ্ণিং মিলাবলৈ একদম টাইম নাপাওঁ চ' এয়া তাইক কৈছোঁ তই এফালৰ পৰা এইখিনি মোক হেল্প কৰি দে মই এতিয়া টাইম থাকোঁতেই মানে লৰালৰিকৈ এইখিনি যি পাৰোঁ কৰি লওঁ আৰু আজিকালি আমাৰ মানে ঘৰটো অকণমান বেছিয়ে লেতেৰা হয় কাৰণ আমাৰ নিয়ৰ আছে নিয়ৰ ইমানেই মানে সি বাহিৰলৈ যায় গৈ পেলাই ধূলি সোপা লৈ পেলাই ভিতৰলৈ সোমাই আহে আৰু এই চোফাত উঠি মানে একদম মানে আমাৰ মানে চোফা বেয়া কৰি দিছে আৰু উপায় নাই আপোনালোকৰ চাগে যিসকলৰ মানে এনেকুৱা পেট আছে তেওঁলোকে চাগে গমেই পায় আৰু কাৰণ যিসকল মানে ডগ অ'নাৰ হয় তেওঁলোকেতো গমেই পায় যে এনেকুৱা পোৱালিবোৰ থাকিলে মানে এনেকৈ চোফাত উঠে মোৰ কুচন কামুৰি অৱস্থা বেয়া কৰি দিছে একেবাৰে ভিতৰৰ 2-এটা কাম কৰি ল'লোঁ আৰু এতিয়া আছে মোৰ বহুতখিনি কাম আছে মেইনলি মই অৰ্ডাৰ 2টামান লোৱা আছে সেইকেইটা মই কমপ্লিটেই কৰিব পৰা নাই ইমান মানে লাইফবোৰ মানে
বিজি বুলিয়ে কওঁ নে কি হৈ গৈছে নিজে ধৰিব পৰা নাই আৰু সেইকাৰণে মানে মিলাবই পৰা নাই কিন্তু আজি কমপ্লিট কৰিব লাগিব অৰ্ডাৰটো হা অঁ আজি পিন্ধিবি তাৰপাছত এয়া আমাৰ ঘৰৰ ওচৰত দিশা ভণ্টি আছেহি মোৰ লগত আমাৰ ইয়াত মানে সদৌ অসম ভিত্তিত ভাওনা কম্পিটিশ্যন হৈছে কালিৰ পৰা ষ্টাৰ্টিং আৰু কালিৰ পৰা একদম পূৰা চোৱা ষ্টাৰ্ট কৰি দিছোঁ তাৰপাছত আজিও যাম সেইকাৰণে এতিয়া জল্দিকৈ ভাত চাত বনাই মেলি চব আৰম্ভ কৰিব লাগিব আৰু সোনকালে যাতে যাব পাৰোঁ এতিয়া শাহুমা তালৈ গৈছে তাত আজি দিনত কিবা আছে আৰু ভকতৰ মাহঁতৰ পাল পৰিছে তালৈ গৈছে আৰু এতিয়া আমি ঘৰত আছোঁ এতিয়া মই আমাৰ ৰিচেণ্ট মোৰ হাজবেণ্ডে কৰি যোৱা ফুল দেখাম দেই মানে মই অতদিনৰ পৰা কৈ আছিলোঁ মই টাবখিনি আনি পেলাই মানে বহুত দিন হ'ল থৈ দিছোঁ আৰু সদায় কৈ থাকোঁ যে এবাৰ তুমি আহিলে মোক কিন্তু এনেকৈ বনাই দিবই লাগিব হুলস্থুল কৰি আমাৰ লাগিলে বাৰু দেই তেওঁ একদম আগদিনা কৈছোঁ পিছদিনা গৈ পেলাই পূৰা ৰেডি কৰি দিছে দেখাম দেই এতিয়া এইয়া চক মই বহুত দিনৰ পৰা আজি চাগে 4 মাহমান হ'ল এই টাবকেইটা অনা ইমান দিনতে আনিলোঁ তাৰপিছত বনাই দিয়া নাই এনেকৈ মই বনাই দিব কৈছিলোঁ যাতে তলত এনেকৈ হেঁচগছ লগাম এনেকৈ কলম দি পেলাই হেৰি কৰিম মানে ভাবিছিলোঁ আৰু মনতে তাৰপিছত এইফালে এইবোৰ পিটনীয়া লগাইছোঁ আৰু সেইখিনিতো বাৰু 9 o'clock আৰু এনেকৈ আৰু দেখিবলৈ কেনেকুৱা লাগিছে সকলোৱে এবাৰ ক'ব মোৰ আৰু ভাল লাগে ফুলখিনি কিন্তু টাইম নাপাওঁ টাইমৰ কাৰণে মানে মই ইমান ফুলত লাগিব নাপাওঁ এইবাৰ কিন্তু লাগিম বুলি ভাবিছোঁ আৰু ইফালে ভালকৈ আছে এয়া আমাৰ ঘৰৰ শেৱালি ফুল আপোনালোকে খাই নে শেৱালি ফুল মই মানে বহুত ভাল পাওঁ খাই ময়ো তিতা বস্তু ভালে পাওঁ কিন্তু হেৰিও হয় ডাইৰেক্ট গছৰ পৰা ছিঙিবলৈ নোৱাৰোঁ এজোপা পাইন মিষ্টাৰ হাজবেণ্ডে লগাই থৈ গৈছে পাইনজোপা দেখা কিন্তু কি হৈ গ'ল দুজোপা আমি লগাইছিলোঁ হা আজি এবছৰ নাই হোৱা আৰু এইজোপা বাঢ়া নাই এইজোপা বাঢ়িছে ইয়ালৈ লয় এইজোপা বহুত ধুনীয়া হৈছে দেখাব এইজোপা বাঢ়িছে এইজোপা মানে অকণমান আমাৰ পোৱালি থাকোঁতে নিয়ৈ কামুৰিলে সেই কামুৰি ছিঙি পেলাইছিলে যে হ'লেও আৰু হ'বগৈ আৰু কেতিয়াবা এয়া মোৰ ফুলনি মই বহুত ভাল পাওঁ ফুল আৰু আমাৰ নিয়ৈ চাই আছে কি হ'ল কৰ ন আজিতো ছানডে হয় আৰু এতিয়া দেউতা গৈছে বজাৰলৈ আৰু মা সেয়া তালৈ গৈছে ভাওনা কম্পিটিশ্যনৰ তাত আজি পাল পৰিছে আৰু মই দিচাই আছোঁ আৰু আজি ভাত বনাব লাগিব দেউতাই এতিয়া কিবা এটা লৈ আহিব বনাম মেলিম আৰু মানে আচলতে সেইদিনা মই কি আছিলে 30 তাৰিখ আছিলে সেইদিনা মই অফিচ যাওঁতে ভাবিছিলোঁ সদায় চবে সুধি থাকে যে কেনেকৈ মেনেজ কৰা তুমি দিনটো দেখাবা আৰু কি কৰা তাৰপিছত সেইদিনা মই দেখাম বুলি ভিডিঅ'টো ষ্টাৰ্টো কৰিছিলোঁ মই ক্লিপ দুটামান ইয়াত জইন কৰি দিম আপোনালোকে চাব গুড মৰ্ণিং এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এইটো একচুৱেলি কোনো ধৰণৰ কণ্টেণ্ট বুলি নকওঁ কাৰণ আপোনালোক বহুতে সুধি থাকে যে তুমি দিনটো কেনেকৈ স্পেণ্ড কৰা আৰু কেনেকৈ সকলোফালে মানে মেনেজ কৰা কাৰণ মই অফিচো যাওঁ আকৌ মই কাপোৰখিনিও মানে বনাওঁ আৰু মাজে মাজে চ' কেনেকৈ মেনেজ কৰোঁ সেইখিনি মানে সুধি থাকে চ' আজি দিনটো চাওক মই কেনেকৈ মানে দিনটো স্পেণ্ড কৰোঁ আৰু কেনেকৈ মেনেজ কৰোঁ চবফালে আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব এইকেইটা ক্লিপ আছিলে যিকেইটা মই সেইদিনাত লৈছিলোঁ তাৰপাছত ঠিকে আছিলে চব ঠিকে চলি আছিলে তাৰপাছত অফিচ মই গৈ পেলাই পালোঁগৈ আৰু পাই পেলাই তাতে অকণমান অফিচৰ আমাৰ এইবোৰ কাম কিছুমান থাকে নহয় অফিচত থাকে দাদা এজন তেওঁৰ লগতে সেই কথা অলপ পাতি থাকোঁতেই মানে তাৰপাছত ঘৰৰ পৰা মায়ে ফোন কৰিলে এতিয়া বহুত ডাঙৰ কথা এটা হ'ল তাৰপিছত মইতো ভয় খাই গৈছোঁ কাৰণ ডাঙৰ কথা বুলি ক'লে ঘৰখনৰ কাৰ কি হৈছে কি নাই
মানে ভয় লাগি যায় আৰু তাৰপাছত তেনেকৈ ক'লে এনেকৈ বোলে আমাৰ মাইনুৰ হাজবেণ্ড ঢুকালে মাইনু মানে আমাৰ মাহী হয় মাৰ খুৰাকৰ ছোৱালী যদিও খুৰাকৰ ছোৱালী আমাৰ মানে নিজৰ মাহীৰ নিচিনাই তাৰপাছত মানে মই কথাটো শুনি পেলাই মানে কি প্ৰথমতে ক'লে মানে ঢুকালে মানে একচুৱেলি ট্ৰেইনে কাটিলে আৰু মানে ট্ৰেইনে কাটিলে বুলি ক'লত মই তথাপিও ভবা নাই যে ঢুকাই গ'ল মায়ে প্ৰথমতে ঢুকালে বুলি কোৱা নাই যে কৈছে ট্ৰেইনে কাটিলে মই ভাবিছোঁ ট্ৰেইনে কাটিলে বেছিকৈ কাটিছে নেকি কৈছে যে ঢুকালে তেতিয়া মই মানে ৰ'ব পৰা নাই মানে কোনো পধ্যে তাৰপাছত লৰালৰিকে সেইদিনাহে ঘৰলৈ গৈ মেলি আকৌ তাহাঁতৰ তাত গৈছোঁ শ্মশানলৈ গ'লোঁ খৰি দিয়া লাষ্ট হেৰিত মানে ষ্টেজলৈকে আছোঁ আমি আৰু তেতিয়া মানে এইবোৰ ইনচিডেণ্ট হৈ গ'লে মানে বহুত মানে ঝটকা পোৱা দি লগা হয় মানে কাৰণ কেলে ঘৰৰে মানুহ আৰু মেইনলি মানে যোনটো এজত এতিয়া মাহীৰ ছোৱালীজনীয়ে দেউতাকক ঢুকাইছে মানে দেউতাকক হেৰুৱাইছে সেই এজটোতে মই মোৰ দেউতাক হেৰুৱাই থৈছোঁ মই মেট্ৰিক জাষ্ট দিছিলোঁহে মানে ৰিজাল্ট ওলোৱা নাই তেতিয়া আমাৰ দেউতা ঢুকাইছিলে চ' সেই ফ্ৰেজটো মানে দেখি পেলাই মোৰ তেতিয়া মানে মনত পৰি যায় সেই কথাখিনি আৰু তাইক কৈছোঁ আৰু যে ভালকৈ এতিয়া থাকিবই লাগিব তেওঁৰ আয়ুসেই সিমানলৈকে আছিলে কিন্তু বহুত বেয়া লাগিলে সঁচা কথা ক'বলৈ গ'লে 2025টো বহুত এটা ৱৰ্ষ্ট ইয়েৰ হয় আৰু সেইটো কাৰণে মানে বিচাৰোঁ আৰু 2 মাহ আছে এই 2 মাহ যাতে ভালকৈ পাৰ হয় আৰু 2026টো যাতে সকলোৰে জীৱনত ভাল হয় এনেকুৱা ৱৰ্ষ্ট ইয়েৰ নালাগে য'ত নেকি আমি আমাৰ জুবিন দাক হেৰুৱালোঁ এইটো ইয়াৰটোতো আৰু চবৰে কাৰণে ৱৰ্ষ্ট হয় চবেই এইটো পাহৰিব নোৱাৰা এটা বছৰ হয় আৰু সোনকালে এইটো বছৰ যাওক আৰু এই 2 মাহ যাতে কাৰো একো ক্ষতি নহওক কাৰণ এই বছৰটোত ইমানেই আমি ইটো সিটো মানে বেয়া নিউজ পাইছোঁ গতিকে 2026টো ভাবিছোঁ হোপফুলি যাতে ভগৱানে আমাৰ কাৰণে এনেকুৱা বেয়া নিউজবোৰ নানক সকলোৰে ভাল হওক চ' মই সেইদিনা ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু তাৰ পাছতো মন চন ভাল নহয় কাৰণে কমপ্লিট নকৰিলোঁ ভাবিছোঁ আজি মই আকৌ ভিডিঅ' আৰম্ভ কৰোঁ আৰু ভিডিঅ'খিনি দি নাথাকিলে আপোনালোকৰ লগত মোৰ কানেকশ্যনটো কমি যায় আৰু আপোনালোকেও তেতিয়া ইণ্টাৰেষ্টেড নহয় যে ভিডিঅ'খন নিদিয়ে কিন্তু এনেকুৱা কণ্ডিশ্যন হোৱাৰ কাৰণে মই ভিডিঅ'খিনি আপলোড কৰিব পৰা নাছিলোঁ চ' আজিৰ পৰা ভাবিছোঁ আৰু আকৌ মই ধুনীয়াকৈ ভিডিঅ'খিনি দিম আৰু আপোনালোকে চাব চ' এতিয়া মই বনাম মোৰ অৰ্ডাৰ থকা কাপোৰ বহুত দিন হ'ল বাজনীয়ে অৰ্ডাৰ কৰিছিলে এমাহে হ'ল মই সেয়া লোহিত আহিলে সি থাকিলে মানে কাম নহয়েই আমাৰ ইভিনিং ওলাই যোৱা ডেট এতিয়া আমাৰ ডেট খতমেই নহয় ডেইলি ওলাই যাওঁ ফাষ্টফুড খাবলৈ আচলতে লগ নাপাওঁ ন তেনেকৈ সেইকাৰণে ওলাই যাওঁ আৰু মানে চাগে আৰু 5 মাহমানৰ পিছত চাগে আৰু মই মানে তেওঁৰ লগত যাম আৰু নিম বুলি কৈছে আৰু মনটো বেয়া ফূৰ্তি লাগি আছে এবাৰ পিছে নাজানো এবাৰ কি হ'ল এবাৰ কিন্তু যোৱা দিনা বহুত দুখ লাগিলে বহুত বেছি না মই এটা ফটো ল'ব পাৰিলোঁ না মই ভিডিঅ' ল'ব পাৰিলোঁ কান্দি মোৰ অৱস্থা বেয়া আৰু সেইটো একচুৱেলি যাৰ লগত হয় সিহে বুজি পায় চ' যাওঁতে কৈছে আৰু হ'ব দিয়া বেছি দুখ নকৰিবা মোৰ লগতচোন তুমি যাবাই তেতিয়া মনটো আকৌ ভাল লাগি গ'ল মইচোন যামেই আৰু 5 মাহমানৰ পিছত সেইটো এক্সপিৰিয়েঞ্চ কৰিব মন আছে এনেও মানে যিসকল ফৌজি হয় তেওঁলোকে ৱাইফক নিবই লাগে চ' এতিয়া ভাবিছোঁ য়াং হৈ থাকোঁতে যাওঁ আৰু পিছত আৰু এইবোৰ মন নাযায় নহয় ইমান ঘূৰি ফুৰিবলৈ আৰু সংসাৰ পিছত বাঢ়ে বেছি হয় তেতিয়া ক'ত যোৱা জুই কৰিব মন যায় আৰু চ' ভাবিছোঁ আৰু এবাৰ যাওঁ আৰু ভাল পালেতো মই আৰু নেহি আনে বালি নাহোঁ আৰু যোৰহাট আৰু এৰিম আৰু মই আৰু নাই চাওঁ গৈ পেলাই থাকি কাৰণ মই ইয়াত ঘূৰি ফুৰা ছোৱালী হয় তাত পাৰিম নোৱাৰিম চাব লাগিব কিন্তু পাৰিম কিয় নোৱাৰিম মই নোৱাৰা কাম একো নাই কৰিমেই আৰু যি কি নহওক আৰু কৈছোঁ আৰু এবাৰ তুমি আৰু মোক নিবা নহয় তোমাক মই ধুনীয়া ৰেচিপি বনাই খুৱাম খোৱাবা কৈছে চ' তেনেকুৱা কথা আৰু এতিয়া অকণমান ফূৰ্তি লাগি আছে যাম বুলি হোপটো ৰাখি থৈছোঁ যে চ' এতিয়া চাওঁ আহক মই কি কাপোৰ কৰি আছোঁ এতিয়া মই আপোনালোকক দেখাম আৰু এইখন এখন অৰ্গেঞ্জা চাদৰ হয় যিখন মই অলৰেডি কমপ্লিট কৰিছোঁ বনাই মই আপোনালোকক দেখাই দিওঁ বুলি ভিডিঅ' ক্লিপটো ইয়াত জইন কৰি দিছোঁ এইখন হয় খুব ধুনীয়া মানে বনিছে আৰু পুৰা বেবী পিংকত মই ডাৰ্ক পিংকৰ ফ্লাৱাৰ্ছ দিছোঁ আৰু দেখিবলৈ সঁচাই খুব ধুনীয়া হৈছে আৰু পিন্ধিলে এইখন বহুত ধুনীয়া লাগিব নেক্সটযোৰ হৈছে এইটো হৈছে মেৰুন ৰেডত মই এতিয়া ৰিচেণ্টলি এযোৰ বনাই আছোঁ
এইযোৰ মই কমপ্লিট কৰিব লাগিব, তাৰপাছত এইযোৰ মই পঠাম। চানডে খানা বনাইছোঁ, এয়া চিকেন। আৰু এইফালে ফুলকবি তিয়াই থৈছোঁ এতিয়া গৰম পানীত নিমখ দি পেলাই। আৰু এতিয়া দাইল পাতিম আৰু পূৰা বিজি আৰু আজি। এয়া আমাৰ মেডামক কামত লগাই দিছোঁ। ফুলকবি ভাজি, এফালে মই চিকেন বনাই আছোঁ আৰু দাইলটো হৈ গ'ল আৰু এতিয়া আমি দুজনী এয়া বনাই আছোঁ। এয়া অলমষ্ট খানা বনোৱা হৈ গৈছে আৰু লাষ্ট ভাতটো পাতি দিছোঁ। ইয়াৰ পাছতে আৰু অল ডান। তাৰপাছত ভাবিছোঁ অকণমান মই শুই ল'ম, বহুত টোপনি আহি আছে। তাৰপিছত আকৌ ভাওনা চাব যাম। আমি মানে ভাওনা বুলি ক'লে বহুত এক্সাইটেড হৈ যাওঁ, কাৰণ সৰুৰ পৰা ৰাস ভাওনা এইবোৰ কৰি কৰি এতিয়া ডাঙৰ হ'লোহি। আৰু একচুৱেলি মোৰ কিছুমান নিজৰ গাত দুখ আছে। মই এইবোৰ আগতে ইমানখিনি মানে জনাৰ পাছতো সকলোখিনি এৰি দিছিলোঁ মাজতে, একেবাৰে চব হেৰাই গৈছিলে। এতিয়া ভাবিছোঁ লাহে লাহে মই সকলোখিনি আকৌ আনিব চেষ্টা কৰিম, যাতে ঘূৰি আহক। আকৌ মই সেই আগৰ আটলাণ্টাছনে ঘূৰাই আনিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। চাওঁ কিমান দূৰলৈকে পাৰোঁ। আৰু ভাত বনাই পূৰা ৰেডি, আৰু এতিয়া নিয়ক খানাটো খাবলৈ দিলোঁ। আৰু এতিয়া মই অকণমান টোপনি আহিছে, শুই উঠি পেলাই খাম আৰু। মাহঁত কাৰণ আহি পাওঁতে 2টামান বাজি যাব নহয়, 1 ঘণ্টা শুই লওঁ। 2000 years later. ইভিনিং এভৰিৱান। ইমানে শুলোঁ একো গমেই নাপাওঁ। আৰু ভাতো মই অকণমান আগত খাইছোঁহে শুই উঠি। আৰু মই এতিয়া নিয়ক অকণমান ফুৰাইও আনিলোঁ। আৰু এতিয়া গধূলি হ'লেই আৰু একচুৱেলি প্লেনিং আছিলে 3টা বজাত ভাওনালৈ যাম বুলি, কিন্তু শুই দিয়া মাত্ৰক মোৰ উঠিবৰ কাৰণে মন নগ'লে। সেইকাৰণে ভাবিছোঁ ছেকেণ্ডখন চাবলৈ যাম আৰু। লুহিতাই কৈছে, কি তুমি টোপনি ক্ষতি কৰি কৰি ইমান ভাওনা চাই আছা বুলি কৈছে। মই কৈছোঁ তুমিতো বুজি নোপোৱা, তুমিতো একো মোৰ গম নোপোৱা কিমান ইণ্টাৰেষ্ট লাগে, কিমান ভাল লাগে। মই বোলো যামেই। কৈছে বেমাৰ লগাই নল'বা, কাপোৰ চাপোৰ পিন্ধি যাবা, চুৱেটাৰ পিন্ধি যাবা। সেয়াই আৰু এতিয়া যাওঁ, চাহ বনাওঁগৈ, চাহ খাই লওঁ। যাম আৰু দেৰিকৈ 8টামান বজাত যাম আৰু আমি। এয়া শুই উঠি নিয়ক অকণমান ফুৰাবলৈ আনিলোঁ, কাৰণ ইভিনিং টাইমত তাক ফুৰোৱা হয়। আজি দেউতাই ফুৰোৱা নাই, আজি মই ফুৰাইছোঁ। এয়া হুলস্থুল কৰি থাকে নহ'লে বহুত। ওচৰতে আকৌ অকণমানি পোৱালি এটা দেখি পেলাই তাক খেদি গৈছে, আৰু মোক যে চোঁচৰাই নিছে। ইমান জোৰ আছে নহয় তাৰ গাত, একদম মোক চোঁচৰাই আনিছে টানি একেবাৰে। এয়া ইভিনিং আমাৰ চাহৰ জুতি। পকৰি কেইটামান বনাই ল'লোঁ, এইফালে দেউতাক দিছোঁ, এইফালে মই খাবলৈ বহিছোঁ। আৰু আমাৰ এইফালে আমাৰ ভকতে খুজিছে মোক এয়া দিয়া বুলি। এয়া তাৰ উৎপাত, এয়া তাকো লাগে। আমাৰ নিয়ৰ একদম ফুট লৈ পেলাই বেলেগ হৈ আছে। সেইদিনা দেউতাই জেতুকাৰ ফুটটা লগাই দিলে। আমি ভাত খোৱা টাইমত সদায় এনেকৈ থাকেহি, চাহ খালেও এনেকৈ থাকে, আৰু ভাত খালেও সি মানে সদায় এনেকৈ থাকেহি। এয়া মই চাহ খাই আছোঁ, আৰু ওচৰৰ পৰা নিয়ৰ আঁতৰাই নাই, চাব দেই। আপোনালোকৰ ঘৰৰ বাৰু এনেকৈ কৰে নাই বাৰু পোৱালিবোৰে? আমাৰ ঘৰৰ মানে কি উৎপাত, এনেকৈ টেবুলত উঠি লয়। আপোনালোকৰ কুকুৰবোৰ উঠে নাই বাৰু? আমাৰ একদম এয়া চক টিককৈ ওলাইছে। এনেকেই আৰু সদায় ভাত খাওঁতেও এনেকৈ, চাহ খাওঁতেও এনেকৈ থাকিব। এতিয়া মই যিমান খাম মোৰ মুখলৈ সিমানেই চাব মানে। এয়া চক কেনেকৈ চাই আছে, মৰমো লাগে দেখি পেলাই, ভালো লাগে। চামখিনি কৰি পেলাই বোলো মই এতিয়া ভাওনালৈ বুলি ওলাওঁ। এয়া জাষ্ট মুখত মই লিপষ্টিক আৰু আইলাইনাৰটো লগাই পেলাই বোলো ই নিয়ো ক'ত গ'ল, চাই আহোঁগৈ বুলি কৈছোঁ। কি কৰিলে চাব, দেখাই আছোঁ। চক মোৰ চোফা কুচন ফালি চিৰি চেচ। তই আজি সি এটা সেই তাত এয়া সোমাই আছে। এয়া চব কুচন কি কৰিলে, সেই চোফা তলত সোমাই আছে ভয়তে, ওলাই আহিবলৈ সাহস নাই। এয়া তোক আজি এয়া নিয়ক গালি দি মেলি আহি পেলাই লৰালৰিকৈ ভাজি অকণ বনাই লৈছোঁ। আৰু এইফালে আকৌ বনাই আছোঁ মই এগ চপ, কাৰণ লগত লৈ যাম ভাওনালৈ। তাত কিনি পেলাই নাখাওঁ, এয়া মই যোগাৰ কৰি পেলাই লগত লৈ লৈছোঁ। কৈছা নাই কি কৰিলি, এইবোৰ কি কৰিলি, আকৌ কৰিলি যা, উঠা।
ওলাইছোঁ আৰু ভাওনা চাবলৈ এয়া ৰেডি এতিয়া ভাওনা দেখাম মই চব কেনেকৈ মানে কিমান ডাঙৰকৈ হৈছে মানে পেণ্ডেল চেণ্ডেল আৰু চ' এয়া আমি ভাওনালৈ বুলি গৈ আছোঁ এয়া ৰাস্তাটো হয় এয়া হৈছে গেটখন খুব ধুনীয়াকৈ বনাইছে আৰু গেটৰ ছাইডতে প্ৰথমেই ৰখা হৈছে জুবিনদাৰ ফটোকপি আৰু জুবিনদাৰ ফটোকপি ফাৰ্ষ্টত ৰখা হৈছে আৰু তাৰ পিছত সোমাই গৈ পেলাই ৰখা হৈছে নৃসিংহ মুৰাৰীৰ ফটো আৰু শ্ৰীমন্ত শংকৰদেৱৰ ফটো আৰু এয়া আমি আহি পাই গ'লোহি পাই পেলাই আজি আমি একেবাৰে ফ্ৰণ্ট ছিটত বহিছোঁ একেবাৰে আমি আজি VIP ছিটত বহিছোঁ আৰু পুৰা ধুনীয়াকৈ চাম আৰু আজি এয়া দিশা আৰু এয়া মই এইফালে মাহঁত আজি ভাওনাখনৰ নাম হৈছে কুলাচলৰ মুক্তিলাভ আৰু মই এতিয়া আপোনালোকক অকণমান দেখাই যাম আৰু আপোনালোকে চাই যাব চ' এয়া ভাওনা চাই পেলাই ঘৰ পাই গ'লোহি আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আকৌ লগ পাম এটা ডেইলি ভ্লগত আজিলৈ আহিছোঁ বাই